Hi guys, মই আজি বিমল অটো এজেন্সিত আহিছো আমাৰ এনজিওটোৰ 10 বছৰ সম্পূৰ্ণ হৈছে এই কাৰণে আমাক নুনমাটি অইল ৰিফাইনাৰী এখন গাড়ী দিছে আমাৰ এনজিওটোৰ মানে বৃদ্ধাশ্ৰমৰ মানুহখিনিক আনা নিয়া কৰিবলৈ বা বেকৱাৰ্ড যিখিনি মানুহ আছে তেওঁলোকক সহায় কৰিবৰ কাৰণে এখন গাড়ী দিছে সেই গাড়ীখন আজি ডেলিভাৰী দিব এই গাড়ীখন এইখন এম্বুলেন্স এখন দিছে তাৰপিছত এতিয়া আমি ইয়াতে বহি সকলোৱে চাহ খাইছে এইটো এটা ডিলাৰ হয় এইলা বিভিন্ন ধৰণৰ গাড়ী আছে এইবিলাক গাড়ী আছে আমাৰ ইয়া লতিকা বেজ গুৰুৱা চাহু বহি আছে মিনুটি বেটো বহি আছে আমাৰ এনজিও সব ড্ৰেছ কৰি আহিছে এইজন খুৰা বাৰু খুৰাজনক মই আগতে দেখিছোঁ কিন্তু গম নাপাওঁ ভালদৰে এটা এই গোটেই এইবিলাক ল'ৰাবিলাক ইয়াতে আছে আৰু ঠিক আছে গাইজ মই অলপ পিছত আৰু ধুনীয়াকৈ দি আছোঁ এটা এপ্ৰন দিছে পিন্ধিবৰ কাৰণে এই সবেই একদম পুৰা আৰাধ্যাৰ এপ্ৰন পিন্ধি আছে ইউনিফৰ্ম এটা এই গাড়ীখনক মানে আমাক কিবা গামোচা চামোচা দিব আৰু চাহুৱে সেৱা কৰিছে গাড়ীখন নতুন গাড়ী না অটো এজেন্সিৰ কাৰণে এয়া কৰিছে পিন্ধাইছে আৰাধ্যাৰ ফালৰ পৰা এনজিঅ'ৰ পৰা তেওঁলোককো পিন্ধাইছে এখন গামোচা এই আমাৰ গোটেই হেৰি আছে ইয়াত তেখেতকো এখন গামোচা পিন্ধাইছে আমাৰ এনজিঅ'ৰ ফালৰ পৰা আৰাধ্যাৰ ফালৰ পৰা